মই বিশাল জ্যোতি আৰু আপোনালোক সকলোকে মোৰ বিশাল জ্যোতি অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এতিয়া আমাৰ নতুন ভিডিঅ'ৰ শ্বুট হ'বলৈ গৈ আছে আৰু এয়া চাওক সকলোবোৰ আহি পাইছে, সকলোবোৰ ৰেডি। তো ইয়াত আমি আজি শ্বুটিং কৰিম আৰু এয়া আমাৰ আজিৰ ভিডিঅ'ৰ নতুন মেম্বাৰ দীপজ্যোতি দাদা আছে আমাৰ লগত, আৰু এয়া কৃতাংক আছিলোঁ আগতে, আৰু এইটো দেৱদা নমস্কাৰ সকলোৱে জানেয়ে, আৰু এজন আছে বাৰু মই দেখুৱাম। আৰু এয়া চাওক ৰাজদীপ, হাই এয়া জোন। তো আপোনালোকে সকলোৱে ভিডিঅ'টি চাব বুলি আশা থাকিল, আৰু শ্বুটিঙৰ মাজৰ বিহাইণ্ড দ্য চিন মই দেখুৱাই থাকিম আপোনালোকক। আমাৰ ভিডিঅ'ৰ ষ্টেণ্ড আহি গ'ল, আৰু এইডাল এইটো জোন আৰু এইটো ৰিজিত দাদা, আৰু এয়া চাওক এডাল ৰিংলাইট ষ্টিন আমাৰ আহি গ'ল। তো এয়া আমি ভিডিঅ' বৰ্তমান শ্বুটিং কৰিম, আৰু এইটো ঘৰতে হ'ব শ্বুটিং মানে, আৰু ভিডিঅ'টো চাব আপোনালোকে, এটা মটিভেশ্যনেল ষ্টৰি সকলোৱে নিশ্চয় এতিয়া নতুন সোৱাদ পাব, আৰু ভিডিঅ'টো চাব। শ্বুটিং আৰম্ভ হৈ গ'ল, আৰু কৃতাংক আৰু এয়া বনজিত ঘৰত আমি শ্বুটিং কৰি আছোঁ, শ্বুটিং চলি আছে। তাৰ মাজতে মানে কি দেৱদা দীপজ্যোতি তাক থ'ব গ'ল, ইয়াৰ মানে কিবা এটা আৰ্জেণ্ট কাম আছে, তো তাৰ শ্বুটিংখিনি কৰি সি দেৱদাই থ'ব গ'ল তাক, আৰু কালি হ'ব, আৰু আজিও হ'ব। আজি মানে তাক থৈহে আৰু আমাৰ শ্বুটিং আছে, নাই আৰু আছে শ্বুটিং, শেষ হোৱা নাই। তো এয়া আমি বৰ্তমান মাইকটো টেষ্টিং কৰি আছোঁ। এয়া চাওক মাইক আছে, মাইকটো অলপ টেষ্টিং কৰি আছোঁ। চনকালিতে আপোনালোকে কেনেকুৱা পাইছে জনাব ভিডিঅ'ত কমেণ্ট কৰি। আৰু মানে কি দেৱদাত আহিছে এতিয়া, মানে কি দীপজ্যোতি দাদাক থ'ব গ'ল, মানে কি কিবা কাম আছে, তো তাৰ ৰোলখিনি কৰি সি গুচি গ'ল। তো কালি হ'ব, আৰু তো আমাৰ এতিয়া বৰ্তমান অকণমান শ্বুটিং বাকী আছে, তো আমাৰখিনি আমি কৰি ল'ম। তো আপোনালোকে ভিডিঅ'টি চাই থাকিব সকলোৱে, আৰু মোৰ বিশাল জ্যোতি অফিচিয়েল নামৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু দেৱপ্ৰতিম ব্লগছ এণ্ড ৰিজিত দাদাৰ যিটো চেনেল আছে, সেইটো চেনেলৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। মোৰ ইনষ্টাগ্ৰাম আইডি থাকিব, ইনষ্টাগ্ৰামৰ লিংক, দেৱদাৰ ব্লগ চেনেলটোৰ লিংক, মোৰ আমাৰ যিটো কমেডি মানে কি ষ্টৰিটো যাব, তাৰ যিটো বাঁহৰ খুঁটাৰ লিংক, সেইটো মই দি দিম, আপোনালোকে চাব। আৰু আপোনালোকে মোক বহুতখিনি মৰমৰ সঁহাৰি জনাইছে, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এনেদৰে আগলৈকে আশীৰ্বাদ দিব বুলি আশা থাকিল। ধন্যবাদ। ফাৰ্ষ্ট ডে শ্বুটিং শেষ হৈ গ'ল, আৰু কালি আছে, নেক্সট ডে শ্বুটিং আছে, আৰু মানে সিমান এটা আজি সিমান নহ'ল যিমান ভাবছিলোঁ, কাৰণ চলি দুটামান ঘৰত গুচি গ'ল, মানে কিবা কাম হ'ল, উপায় নাই আৰু। তো আজি অলপ মানে শ্বুটিং হ'ল, বাকী কালি কৰিব লাগিব, কি হৈ চাওঁ। বাকী কালি কৰিব লাগিব, নেক্সট ডে কৰিম আমি। এইটো ফাৰ্ষ্ট ডে শ্বুটিং চেছ, তো আৰু নেক্সট ডে আৰু লগ পাম, কালি লগ পাম। তো ৰাজদীপ হয় কালি আৰু গাইজ, তো আজি আমাৰ নেক্সট ডে শ্বুটিং, তো কালি ফাৰ্ষ্ট ডে শ্বুটিং কমপ্লিট হৈ গ'ল। যিখিনি কৈছোঁ, আৰু তো কৈছিলোঁ আজি নেক্সট ডে শ্বুটিং আছে, তো ইয়াৰ ৰিজিত দাদা সেইকাৰণে তো আজি নেক্সট ডে শ্বুটিং, তো আজি আৰু হ'ব শ্বুটিং। তো এয়া আছে ৰাজদীপ আছে, এয়া দেৱদা আছে, তো কেনে আৰু এয়া আজি আমি ছেকেণ্ড ডে শ্বুটিং কৰিম আজি। তো আজিৰ পিছত আৰু শ্বুটিং কমপ্লিট হৈ যাব, তো সকলোৱে ভিডিঅ'টি চাব, বিহাইণ্ড দ্য চিন, আৰু মজা পাব। এয়া কৃতাংক আমি বৰ্তমান যাইছোঁ ষ্টেচনলৈ, কেনে চাব, মানে এটা বেলেগ মটিভেশ্যনেল পাব আপোনালোকে, বহুত ভাল পাব। আৰু ৰাজদীপ কেনে এতিয়া আমি গৈছোঁ ষ্টেচনলৈ, ষ্টেচন আহি পালোঁ, মানে আহি পালোঁ ষ্টেচন। তো এতিয়া ইয়াত হ'ব শ্বুটিং, ইয়াত হ'ব, তো ইয়াত হৈ আৰু কৰিম। গৈ আছোঁ ষ্টেচনৰ প্লেটফৰ্মত বৰ্তমান আমি, আৰু ইয়াৰ পিছত আহি আছে এইজন কৃতাংক, এই একদম পিছত আহি আছে কুণাল। তো এয়া আমি বৰ্তমান প্লেটফৰ্মত, তো গৈ আছোঁ, তাত শ্বুটিং হ'ব, আৰু সকলোৱে চাই আহিব ভিডিঅ'টি, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো আমাৰ। শ্বুটিং চলিছে ষ্টেচনত। তো আজিও আছে আমাৰ লগত কুণাল, কেনে মজা। আৰু এয়া চাওক দেৱদা, ৰাজদীপ, কৃতাংক, বিশালৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো এয়া আমাৰ ষ্টেচনত শ্বুটিং শেষ হৈ গ'ল। তো এয়া আমি বৰ্তমান আগৰ শ্বুটিং প্লেচ মানে আমাৰ ঘৰলৈ গৈ আছোঁ। তো আজি বহুত ভাল লাগিছে শ্বুটিং কৰি। তো এটি নতুন এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ, তো আপোনালোকে ইয়াত এখন এটি নতুন পাৰ্ট পাব, এটা নজনা কথা আপোনালোকে জানিবলৈ পাব। এয়া ৰাজদীপ আছে আমাৰ লগত। ভাই কেনেকুৱা পাব শ্বৰ্ট ফিল্মখন, কেনেকুৱা পাব ৰাইজে? সি নাজানে বোলে, তো দেৱদাক সুধিল। দেৱদা এটা কথা অকণমান কৈ দিয়া যে শ্বৰ্ট ফিল্মখন কেনেকুৱা পাব মানে দৰ্শকে? শ্বৰ্ট ফিল্মখন মানে কি ক'ম আৰু, এটা ল'ৰাৰ কাহিনী, বিশেষকৈ ল'ৰাটোৰ মৰিয়ে মানে ছাকচেছ। এটা শ্বৰ্ট ফিল্মখন মানে এনেকুৱা এটা মানে সফলতা বুলি নামটো হ'ব, কি নাম আছিলে, সপোন পূৰৰ সপোন নামটো শ্বৰ্ট ফিল্মখনত। সকলোৱে চাব কেনেকুৱা পায়, যে মানে মানুহে চিনেমাখন কেনেকুৱা হয় নাজানো, কিন্তু ষ্টৰিটো অলপ কৈ দিছোঁ। ষ্টৰিটো আপোনালোকে নিশ্চয় কেমেৰামেন
আমাৰ ৰব্বানীৰা চাইছি কেমেৰামেনখনৰ নিচিনা চৰিটো খালি সি আছিল কেমেৰামেন আমাৰ দাদাই হ'ল ব্লগাৰ ব্লগাৰ তো মানে কি আমাৰ মানুহৰ কিছুমানে সেই থাকে নাই যে ই মানে কি মোবাইলটোত ভিডিঅ' কৰি সি কি কৰিব ভৱিষ্যতে একো কৰিব নোৱাৰে পঢ়া শুনা কৰিব লাগে কিন্তু তাৰ মাজতে যে মানুহে যাতে সফলতা লাভ কৰিব পাৰে তাৰ এটা নতুন হাত পাব এই ভিডিঅ'টিত আপোনালোকে চাব আৰু ভিডিঅ'টি লাইক কৰি দিব এতিয়া তো আমি বৰ্তমান গৈ আছোঁ ভূপেন দাহঁতৰ তালৈ তো চাই থাকক সকলোৱে ভিডিঅ'টি মানে এতিয়া চিন আছে আমাৰ যি ভূপেন দা আছে ভূপেন দাহঁতৰ তালৈ আমি গৈ আছোঁ আৰু দেৱতা আৰু মই গৈ আছোঁ আৰু ইয়াত আছে বাছত ৰিজিত দাহঁত আছে দেৱতা কেনেকুৱা লাগিছে আজি কৰি নেক্সট ডে শ্বুটিং ভালে কিন্তু হ'লেও মানে বম ফাল্টু হৈছে মানে চব আহোঁ মানে গুৰুত্ব দিয়া নাই ৰাজদীপ এটা কীৰ্তাংগ এটা আৰু মই এটা ৰিজিত দা এটা মানে গুৰুত্ব মানে কি আৰু শ্বুটিঙৰ মানে গমে পাই বিহান দা চিন আমি আহিলোঁ ভূপেন দাহঁতৰ পৰা শ্বুটিং কৰি তো এই বৰ্তমান থাম্বনেইলৰ কাৰণে ফটোশ্বুট কৰি থকা হৈছে তামাম আৰু মস্ত ৰ'দ আজি বিৰাট গৰম এই গেদি আৰু থাম্বনেইলৰ কাৰণে ফটোশ্বুট কৰি আছোঁ আমি কীৰ্তাংগ নাই কেনে কুণাল কেনে জুই মজা তো ভিডিঅ'টি চাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু দেৱদাৰ ব্লগ চেনেলৰ লিংক বাহৰ খুটাৰ লিংক মোৰ ইনষ্টাগ্ৰামৰ লিংক আৰু ৰিজিত দাৰ এটি চেনেল আছে তোৰ লিংক মই দি দিম গোটেইকেইটা চাব সকলোৱে আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰিব লাইক কৰিব আজিৰ শ্বুটিং শেষ হৈ গ'ল তো দেৱদা কেনেকুৱা লাগিল ভালে লাগিল তো ভিডিঅ'টো চাব বৈধ্য লাগিল মানে গোটেইকেইটাই লগ হৈ কৈছোঁ তো চাব কেনেকুৱা ভিডিঅ'টো বাকী সেয়ে ডিছক্ৰিপশ্যনৰ লিংক থাকোঁ বাৰু গোটেই ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' ভিডিঅ' আহি আছে আৰু মোৰ চেনেল বিচাৰ যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ৰাজীৱ বাই বাই সকলোৱে বাই 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 আজিলৈ এৰিছোঁ লগ পাম এটি নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই